বেয়া নাপাব আজি মানে মই অলপ মোটিভেটো কৰিম অলপ কৈ দিম কথা আৰু এটা এইটো ব্লগ নহয় ঘৰতে বনোৱা নাই ভিডিঅ' আৰু বেয়া নাপাব চেনেলটোৰ নাম কিন্তু ৰেকিব মোটিভেটৰ কিন্তু ভুল হৈ গৈছে এইটো ভিডিঅ' দিব নালাগে তথাপি মানে সবকেইটা দি থাকিম এটাই দি থাকিলে ভাল নালাগে গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ হাই এভৰিৱান কি খবৰ সকলোৰে আজি মই মানে অলপ বৰষুণ দিছিল আগতে সেইকাৰণে ঘৰত অলপ বহি আছোঁ ঘৰৰ পাছফালে এফালে বহি আছোঁ এতিয়া আজি আপোনালোকক মানে দুটা বা তিনিটামান কথা কৈ দিওঁ সফল হোৱা বস্তু যিটো আপুনি সফল হ'বলৈ প্ৰথমতে আপোনাৰ কৰিব লাগিব যিটো কাম সেইটো হৈছে কোনো এটা মানুহ যেতিয়া সফল হয় তেতিয়া পৃথিৱীত যিমান কাম থাকে সব বাদ দিব লাগিব আপোনাৰ যেটো ধান্দাটো কোনটো সফল হোৱাৰ ধান্দা তেতিয়া এটোতে লাগি থাকিব লাগিব তেতিয়াহে আপুনি সফল হ'ব পাৰিব আপোনাৰ কি কৰি ভাল লাগে কি কৰিব বিচাৰে কি কৰিলে আগলৈ কোনো এটা কাম সাকসেস হ'ব হেইটোই কৰক আৰু হেই উত্তৰটোই হ'ব আপোনাৰ সপোনৰ সফল আৰু এই সফল অকলে আপুনি ভাবি থাকিলে থৈ দিলে নহ'ব এই সফল কেটাৰ কথা আপুনি লিখি ল'ব তেতিয়াহে সদায় আপুনি চাই থাকিব আপোনাৰ মনত থাকিব বস্তুটো আৰু যদি লিখি নলয় তেনেহ'লে তো এইটো কি হ'ব পিছত এইটো মানে আপোনাৰ মনত নাথাকে সেইকাৰণে লিখি লওক আজিৰ পৰাই লাগি যাওক সফল যদি হ'বৰ ইচ্ছা আছে আৰু মোৰ নিচিনা যদি বেকাৰ এনেকৈ চলি থাকে তেনেহ'লে একো কাম নাই এই পৃথিৱীত একোই নাই চাওক মই যে কাম কৰি আছোঁ ইমান ভিডিঅ' দিছোঁ তথাপি এটা ভাইৰেল নহয় এনেকুৱা ভিডিঅ' ভাইৰেল মই নাজানো কিন্তু আপোনালোকে লাইক সাবস্ক্ৰাইব এইবিলাক নকৰে তথাপিও কৰি আছোঁ এইটো মোৰোতো এটা সফল হোৱাৰ মানে প্ৰথমতে হৈ নাযায় আপুনি প্ৰথমতে কিবা এটা হ'ব নোৱাৰে বহুত দিন লাগিব কৰি থাকক এদিন পাবই বস্তুটো এটা কি জানে একচুয়ালি যেতিয়া প্ৰথমতে এনেকুৱা লাগে যে এইটো হৈ যাম সফল কিন্তু পিছত তামাম কষ্ট হৈ যায় এইটো আৰু এফালে জায়গাটো ভাল বহুত এটা কাম কৰোঁ সফল তো এইবিলাক কৈছোই এতিয়া ভিডিঅ' এটা বনাই দিওঁ ভিডিঅ' মানে মোৰ চেনেলটো মোটিভেটৰ কিন্তু আজি মোটিভেট বাদ দিলোঁ অলপ ব্লগ চক এফালে এইটো দেখাই দিওঁ আৰু না কি কয় এফালে আছে আমাৰ ধৰক এফালে এইটো ফাৰ্মটো আছে এইটো আজি চাগে কিমান ডেজ 25 ডেজ হৈছে আৰু 25 দিনমান আৰু এফালে এক মিনিট ৰক আমি ঘৰত বহি একেবাৰে ভাল নালাগে স্কুল সব বন্ধ হৈ গৈছে কি কৰিম ঘৰত থাকি সেইকাৰণে অলপ ঘূৰিব লাগে বাহিৰত ওলাব নোৱাৰোঁ সেইকাৰণে ঘৰতে আজি এইটো কি চাব সব একেবাৰে জংগল হৈ ৰৈছে আৰু এটা পুখুৰী আছে এটা পুখুৰী নহয় সৰুকে আৰু পুখুৰীটো চাব নেকি চাওক কেনেকুৱা পানী হৈছে চাইছে কেনেকুৱা ৰঙা হৈ আছে ৰঙা এফালে ৰঙা হৈ আছে পানী বিউটিফুল পৰিৱেশ যেটো চাওক কেনেকুৱা লাগে দূৰৰ পৰা চালে অহম না এনেকুৱা লাগিব আৰু মেইন বস্তুটো কি জানে কৈ আছোঁ মেইন বস্তুটো এইটোই মনটো শান্তি ৰাখিবৰ কাৰণে এনেকুৱা এটা বস্তু চাব লাগে যেটো নাকি মনটো শান্তি হৈ যায় সেইকাৰণে কি ভাল লাগে আপোনাৰ তাত কি কৰিব পাৰে হেতু কৰিব ওই সমাজে কি কয় বা ঘৰত কি কব এইটো বয় আপোনালোকে খায় টেনশন নলব এইটো আরে একো লাভ নাই টেনশন ললে একো লাভ নাই এইটো আপুনি যিমান টেনশন লৈছে
মানে আপোনাৰ মনটো কহি পৰিব, কিন্তু একো নহয়, এইটো এনেকৈ থাকে, পিছত আকৌ নাইকিয়া হৈ যায়। যেনেকৈ ধৰক আজি ৰাতি হৈছে, কিন্তু ৰাতিটো নাথাকে গোটেই দিন, এই 12 ঘণ্টাই থাকিব, পিছত আকৌ দিন হৈ যায়, দিন হ'লেও আকৌ ৰাতি হয়। সেইকাৰণে যিকোনো এটা বস্তুৰ বিপৰীত আছে, চিন্তা লৈ একো লাভ নাই। ময়ো বহুত চিন্তা লৈছিলোঁ, এটাতো সফল হোৱা নাই, এতিয়ালৈকে সফল হ'ব পৰা নাই। চিন্তাটো কৰি আছোঁ, চাওক কেনেকৈ বহি, এইটোৱে আমাৰ চিন্তা। আৰু বহুত দিনৰ মূৰত এটা ব্লগ কি ক'ম, এইটো এনেই ভিডিঅ'। আৰু এটা কথা বেয়া নাপাব, মই মানে এইটো ভিডিঅ' যে দি দিওঁ, মটিভেট বুলি ক'লেতো মটিভেট বেলেগেও ক'ব লাগিব। এটা কথা প্ৰত্যেক দিন আপোনালোকে কৈ থাকিলে আপোনালোকৰতো বেয়া লাগে, সেইকাৰণে চব কৰিব লাগে। আৰু এটা কথা, মই এটা কাম কৰিম বুলি চেষ্টা কৰি আছোঁ, সেই কামটো পিছত ক'ম আৰু নেক্সট ভিডিঅ'ত কৈ দিম। চাওঁ, এইটো বাছ কৰি আছোঁ, কামটো কি কৰিম। এতিয়াতো হৈছে আৰু কি দেখাম। আৰু যিটো বেমাৰ যেনেকৈ মানুহক আক্ৰমণ কৰি আছে, আপোনালোকে সকলোৱে ছেফত থাকিব, মাস্কটো লগাব এতিয়াও, কাৰণ এতিয়া বেমাৰ কমা নাই, গম পাইছে। সেইকাৰণে আপুনি যদি বাচি থাকে, জীয়াই থাকে, তেনেহ'লে যিমান কাম আছে ঘূৰিব পাৰিব, চব কৰিব পাৰিব, বাচি থাকিলেহে। আৰু যদি মৰি যায়, চবটো একেবাৰে গৈছে। সেইকাৰণে ময়ো বেছি নোলাওঁ। আগতে ওলাইছিলোঁ ঘৰৰ পৰা, এতিয়া নোলাওঁ আৰু। সেইকাৰণে ঘৰতে বহি আছোঁ, আপোনালোকেও ঘৰতে বহি থাকিব। এইটো এটা ওপৰৱালা পৰীক্ষা লৈ আছে। হ'ব, তেনেহ'লে এটা কাম কৰি দিব, অলপ ছাবস্ক্ৰাইবটো কৰি দিয়ক না, যোনে যোনে চাই আছে ভিডিঅ'টো, তেনেহ'লে ভাল হ'লে হয় আৰু। থেংক ইউ, এইখিনি আজি, তেনেহ'লে গুড বাই।